Florina Freud, আইগৰাকী গোৱা এতিয়া Florina Freud. Florina Freud. Krishna, মই ঠিক কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম হ'ল ফুলকুঁৱৰী। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মই এটা খুব ধুনীয়া সপোন দেখিলোঁ। আৰু বুজিছ সপোনতে ডাঙৰ ডাঙৰ কথা শিকিলোঁ। বুজিছ দেউতাই যে আনি দিছে কিতাপ ছবি থকা। আৰু বুজিছ তাত যে আছে আৰু তাত যে অঁকা আছে আঙুৰ পকা পকা। আৰু তাত যে আছে ৰঙা নীলা হাঁহ আৰু হালধীয়া কণী থকা 3টা চৰাই পায়। আৰু তাত যে আৰু টুপি পিন্ধা ফেঁচা আৰু ছোৱালীজনী পকা কলা। নেদেখা ফুলৰ মাজে মাজে নিফুল বজাই নাচে। আৰু মনে মনে কাৰেং ঘৰত সোমাই থাকি বৰ পুৰণি তাঁত এখনত ন ফুল বাচে। তাই ফুললৈ ৰুৱে কলম পুলি চেনি চম্পা মনোহৰ থোকা থোকে পকাই পকাই লয় শিকিয়া তুলি। মই ক'লো কল দিয়া খাওঁ। তাই ক'লে ব'লা তেনে গড়গাঁৱলৈ। ফুলকুঁৱৰী বৰবাৰীলৈ যাওঁ কৃষ্ণ।